বড়ো ৰাইজৰ বহুত দীৰ্ঘদিনীয়াত এখন সংগ্ৰামৰ পিছত তেওঁলোকে স্বীকৃতি দিয়াটো আৰু নমিনেটেড MCLA হিচাপে বিচৰাটোক আমি ভাবোঁ আমাৰ এটা বহুত প্ৰাপ্তি আৰু এইটোতো মোৰ গোটেই যিখিনি BTATৰ অবড়ো ৰাইজক প্ৰতিনিধিত্ব কৰি ইমান দিনে মই তেওঁলোকৰ লগত কাম কৰি আছিলোঁ তাৰপিছত যেতিয়া এইটো তেওঁলোকে এই সন্মানটো যাচিলে সেইটো কাৰণে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ আৰু ভাবোঁ এতিয়া এখন সমিলমিলৰ সমাজ গঢ়ি উঠিব আৰু বহুত আশা কৰিছোঁ বহুত ভাল লাগিছে বহুত ভাল সুন্দৰ অনুভৱ কেনেকৈ কাম কৰি যাব দেখক এতিয়াতো আমি এটা ৰাজনৈতিক দলো আছে আমাৰ ইমানকেইটা সংগঠনো আছে আমি একেলগে কাম কৰি গৈছোঁ এটা প্ৰশাসনিকভাৱে আমি আমাৰ কিছু কথা ৰাখাৰ আমি এতিয়া সুবিধা পাম যিটোৰ কাৰণে আমাৰ নিজৰ যিখিনি অসুবিধা আছিল যিখিনি কাগজ পত্ৰৰ কথা আছিল সকলোখিনি কথা মই ভাবোঁ তেওঁলোকৰ ওপৰত উত্থাপন কৰিব পৰাকৈ মই তাত প্ৰতিনিধিত্ব কৰিম আমাৰ অবড়ো ৰাইজক আমি হাগ্ৰামা মহিলা ডাঙৰীয়া আৰু BPFৰ সমূহ বিষয়ববীয়া সদস্য বা আমাৰ BPFৰ পাৰ্টত যিখিনি এলায়েন্স আছে আমি আটাইলৈ আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যে আমাৰ মহিলা ডাঙৰীয়া যি ধৰণৰ কথা আছিল ইলেকশ্যনৰ আগত যে আমাক নমিনেট GM EM দিয়াৰ কথা তাৰে এটা পৰ্যায় পাৰ হৈ গ'ল গতিকে আমি কৃতজ্ঞ সকলোৱে আৰু বিশেষকৈ হেমপ্ৰভা দেৱীক আমাৰ মুখ্য উপদেষ্টা GSP তেওঁ আমাৰ BTCৰ সেই পৰিস্থিতিত যেতিয়া ঘৰ এৰি বাহিৰত যাব লগা হৈছিল দেউতাক যেতিয়া 88 চনৰ 8 আগষ্টত গুলি খাইছিলে গুলীয়া হৈছিল মই ভাবোঁ আজি তেওঁ যথেষ্ট আৱেগিক হৈছে এই দায়িত্ব লোৱাৰ পিছত আমি ভাবোঁ BTCক আমি এখন সৰ্বাংগ সুন্দৰ BTC হিচাপে গঢ়ি তোলাত আমি সকলোৱে কণ্ট্ৰিবিউশ্যন ৰাখিব পাৰিম আৰু নিশ্চিতভাৱে চৰকাৰৰ সহযোগী হিচাপে আমি ৰাইজৰ হকে ৰাইজৰ হৈ সকলো শ্ৰেণীৰ ৰাইজৰ লগত আমি কাম কৰাৰ কাৰণে আমি নিশ্চয় আমি দায়বদ্ধ থাকিম যেহেতু 26ৰ ইলেকশ্যন সমাগত কি ক'ব চাওক ইলেকশ্যনৰ বিষয় লৈ ইতিমধ্যে ডিচেম্বৰৰ ভিতৰতে গোটেই আলোচনা বিলোচনা হ'লেও হ'ব আমিও ভাবিছোঁ GSP ফালৰ পৰা যে 3টামান ছিট যদি আমি BTCত ইলেকশ্যন ভালকৈ খেলিব পাৰোঁ যেনেকৈ আমাৰ কাউন্সিলত প্ৰতিনিধি আছে এছেম্বলিত আমাৰ প্ৰতিনিধি নাই আমাৰ পাৰ্টিৰ সকলোৰে এটা আশা যে এইবাৰ GSPৰ পৰাও মানে এছেম্বলিত কমচে কম প্ৰতিনিধিত্ব কৰা হিচাপে আমাৰ কোনোবা MLA হৈ যাব সেই আশাটো যাতে আমি ফলৱৰ্তী কৰিব পাৰোঁ তাৰ কাৰণে যিমান ষ্টেকহোল্ডাৰ আছিল সকলো কথা পতাৰ পৰা আৰম্ভ কৰি যিবিলাক পলিচি প্ৰগ্ৰেম আমি কৰাৰ কাৰণে চেষ্টা কৰিম BPFৰ লগত মিত্ৰতা থাকিব চাওক BPFক আমি মহিলাই টাউন তেতিয়াও কৈছিলোঁ যে আপোনাক আমি এটা বছৰৰ কাৰণে 5টা বছৰৰ কাৰণে নহয় আহি থকা দিনত যদি তেওঁ আকৌ চিফ হৈয়ে থাকিব পাৰে বা আগৰ নিচিনা BPFৰ হেৰিটো গৌৰৱ যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে সহায় সহযোগিতা কৰিম